হাই মই ডিকে আৰু আপুনি চাই আছে ডিকে নিউ ব্লগ চেনেল। আজি আপোনাক দেখুৱাম চতিয়াত কিদৰে ধুমুহা বতাহ আহিবলৈ সম্ভাৱনা আছে, কিদৰে বতৰ কৰিছে। আৰু গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে, সকলো দৃশ্য দেখা পাব। গতিকে আহক আমি চাওঁ ভিডিঅ'লৈ, ব'লক। এই ভিডিঅ'টি কৰা হৈছে 25 মাৰ্চৰ সন্ধিয়া 4:30 বজাৰ দৃশ্য। গতিকে চাওক 4:30 বজাৰ দৃশ্য। এটি দিনৰ পোহৰ নিচিনা সদায় থাকে, কিন্তু আজি বতৰ বেয়াৰ কাৰণে গতিকে চাই থাকক ভিডিঅ'টো কি ধৰণে ক'লা হৈ আহিছে আৰু ধুমুহা বতাহ অহাৰ সম্ভাৱনা আছে। গতিকে সকলো দৃশ্য চাওক শেষলৈকে। গতিকে আহক ভিডিঅ'টো ব'লক, চাই থাকক আহক। চাওকচোন 5:30 বজাৰ দৃশ্য, কেনেকুৱা এটা ভয় লগা দৃশ্য। গতিকে মোকতো চাই ভয় লাগি গৈছে। গতিকে চাওকচোন ভিডিঅ'টো শেষলৈকে, কেনেকুৱা ভয় লগা দৃশ্য আহি পৰিছে আমাৰ ভিডিঅ'ৰ মাজত, চাই লওক। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। গতিকে আহক ভিডিঅ'টো চাওঁ শেষলৈকে। এতিয়া সময় হৈছে 5:48। গতিকে 5:48 চাওক কিদৰে বতৰ কৰিছে। এনেকুৱা লাগিছে যেন ৰাতি বৰষুণ আৰু ধুমুহা অহাৰ সম্ভাৱনা আছে। গতিকে সমূহ ৰাইজক, সমূহ চাই থকা ভিউৱাৰ্ছ সকলোকে জনাওঁ যাতে ৰাতি সজাগ হৈ থাকক। কোন সময়ত ধুমুহা আহে কোনো ক'ব নোৱাৰে। গতিকে সকলোৱে সাৱধান থকাটো বিচাৰোঁ। অ'কে, বাই বাই। চাই থাকক শেষলৈকে ভিডিঅ'টি।